হয় নমস্কাৰ। এই ছোৱালীজনীৰ নাম হ'ল মণি কেৰকেটা। তাৰ মাকৰ নাম তাই কোৱা মতে তাৰ মাকৰ নাম কমলা কেৰকেটা। তাই কোৱা মতে তাইৰ বাগান ৰাংচালি বাগান। আজি যোৱা দেওবাৰে তাই মানে অৰুণাচলত আজিৰ পৰা 6-7 বছৰ আগতেই তাৰ মাক বাপেকে অৰুণাচলত কাম কৰিবলৈ দি দিছিলে। তাই ক'ব এই তেওঁৰ গাঁৱৰে খুৰা এজন কিবা পুলিচ কৰে, তামাং ভাই তামাঙৰ জৰিয়তে তেওঁক আজিৰ পৰা 6-7 বছৰ আগতেই অৰুণাচলত দি দিছিলে। আৰু 6-7 বছৰ তাতে থাকি এতিয়া তাইৰ বয়স 13 বছৰ হ'ল। আৰু যেতিয়া নেকি তাই বয়স হৈ গৈছে, যেতিয়া তাই বুজি পাইছে, বুজি পোৱাৰ পাছত তেওঁৰ মাক বাপেকক বিচাৰিছে। আৰু তেওঁ আজি যোৱা দেওবাৰে আজি আপোনাৰ বুধবাৰ, যোৱা দেওবাৰে তেওঁৰ ইটানগৰ যি অৰুণাচলী লোকজনৰ ঘৰৰ পৰা ওলাই আহে। আৰু ওলাই আহি অৰুণাচলৰ যি ৰাস্তা আছিলে সেই ৰাস্তাৰ পৰা আমাৰ অসমৰ এজন হৃদয়বান ব্যক্তি গাড়ী চালক এজন আছিলে, আমাক যোগাযোগ কৰে, এনেকৈ এজন ছোৱালী পাইছোঁ অৰুণাচলী ৰাস্তাত, অসমৰ ছোৱালী বুলি তাই কৈছে, নাম বোলে মণি কেৰকেটা, তাই অৰুণাচলী লোকজনৰ পৰা ঘৰৰ পৰা পলাইছে। আমাৰ লগত যোগাযোগ কৰে, আমি লগে লগে তেওঁক ঘৰৰ পৰা তেওঁক সেই হৃদয়বান মানুহজনক আমি অনুৰোধ কৰোঁ, তেওঁ আমাক আনি পেলাই বৰ্ডাৰ পাৰ কৰি দিয়ে। বৰ্ডাৰ পাৰ কৰি পেলাই আমি শুকুৰবাৰে আমি ছোৱালীজনীক আমি ৰিচিভ কৰোঁ। সঞ্জীৱ আচাৰ ল'ৰা সঞ্জীৱ ওৰাং আৰু আমি এনে গৈ পেলাই ছোৱালীজনীক আমি উদ্ধাৰ কৰোঁ। বৰ্তমান আমাৰ সপৰিয়ালৰ লগতে আছে, নাম তাইৰ মণি কেৰকেটা। আপোনালোকক অনুৰোধ কৰি কৈছোঁ যাতে তাইৰ যি বিচ্ছিন্ন হৈছে ঘৰ পৰিয়ালৰ লগত আজি কেইবা বছৰ হ'ল, আপোনালোকে অনুমান কৰক মাক বাপেকে আৰু যি তামাং, যি তেওঁৰ স্থানীয় খুৰা, তাই ক'ব আপোনালোকক মুখেৰে, যি তামাং যি পুলিচ কৰে বুলি কৈছে, কিবা চিকিউৰিটি গাৰ্ড হয়তো কৰিব পাৰে, ভায়া তামাং না, ভায়া তামাঙে তেওঁক আজিৰ পৰা 6-7 বছৰ আগতে দি দিছিলে। তো তেওঁ জবাববিহীন হ'ব লাগিব। তেওঁলোকৰ জৰিয়তে, তেওঁলোকৰ সেই লেখীয়া এজেণ্টবিলাকৰ জৰিয়তে এনেকুৱা ধৰণৰ মানে অসমৰ বা আদিবাসী চাহ জনগোষ্ঠী ৰাইজৰ বেটি বহিন কেতনা জন এরকম চাইল্ড ট্रैफिकिंग होक लगा होते, शिशु श्रमिक बंध करक बोल के प्रत्येकटा दल संगठन प्रत्येकटा समय में कहल जाते हैं, सरकारे बेटी बचाओ बेटी पढ़ाओ बोली কৈ থকাৰ মাজতে কিন্তু এনেকৈ ধৰণৰ আমি দুৰ্ভাগ্যজনক ঘটনাবিলাক প্ৰত্যেক দিনাখন আমাৰ সন্মুখীন দেখা দিয়া হয়। আমি বিভিন্ন মিডিয়া পাৰ্চন বা বিভিন্ন ক্ষেত্ৰত আমি দেখি পাওঁ যুৱতী মহিলাৰ ওপৰত হোৱা অত্যাচাৰ, এইবিলাক বন্ধ হ'ব লাগে। এইটো এটা মণি কেৰকেটা এটা উদাহৰণহে মাত্ৰ। তো আপোনালোকক অনুৰোধ কৰি কৈছোঁ যে তাইৰ পৰিয়ালটোৰ লগত সংযুক্ত হ'ব পৰাকৈ আপোনালোকে অকণমান সহায় কৰি দিয়ক গাইজ। আমি অনুমান কৰিছোঁ তাই যি ৰাংঢালী বাগান বুলি কৈছে, তাৰ বাকী ডিষ্ট্ৰিক্টৰ কথা ক'ব পৰা নাই, চৰাইদেউ শিৱসাগৰ ছাইডে হ'ব। তো আপোনালোকে অকণমান ৰাইজে অকণমান সহায় কৰি, আমাৰ কণ্টেক্ট নাম্বাৰবিলাক দিয়া থাকিব, আপোনালোকে কণ্টেক্ট কৰি পেলাই যোগাযোগ আমাৰ প্ৰায় হৈ আছে। তথাপিতো সঠিককৈ সকলোৱে আপোনালোকে জনাব ৰাংঢালী বাগান কোনটো ডিষ্ট্ৰিক্টৰ হয়, গাঁওটা কি আছিলে, বিমলাপুৰ গাঁও। তো আপোনালোকে জনাব। এইখিনিয়ে কথা। তাইৰ পৰিয়ালৰ লগত সংযুক্ত হওক, তাৰ পৰিয়ালৰ লগত সংযোগ স্থাপন হওক, তেওঁৰ পৰিয়ালক বিচাৰি পাওক, সেইটোকে আমি আশা আৰু কামনা কৰিছোঁ, আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। ধন্যবাদ। জয়।